কইছি তোর হলো তো যেমন তারা প্রাপ্ত হলো যে কোনো নাই এই দিব বলা তুই লাগা তো মোক জিদি দি মো পাগলা হইছি তিয়া তো মোক খাতে সরবাচ্ছে তো ওই বাপ রে রখা পাবজি খেলে সবা এই কি পাবজি কি আছে চিপকা রালা কি খেলে বলো কি জানে পাবজি টাকারে মেটা আমার হচ্ছে টাকা চিপলে চলা নদী চলছি এলাকার খাবার লাগে তা কি করিছা কই কি জানবি পাবজি মই জানো কে মানে পাবজি দুই নম্বর এক নম্বর এলা গেরি ফেলে কাম নাই এটা মাইক মেরি করে মা আম্মা পাপা এলা মা তো করি বলা মাক পাবি কেজি ভাই আমি অল সিঙ্গেল মানুষ আমার টাইম পাস করবার কারণে গার্লফ্রেন্ড নাই পাবজি গানে আমার গার্লফ্রেন্ড পাবজি হচ্ছে কি 5 টাকার মতো শিপ কিলো 500 টাকা আমরা তো ইয়ার বুক নাই পাবজি হলে ভালো মরবো তো বুঝি না পারে তো যদি মরবো তোর যে স্মার্টফোন নাই চিপকে মা চিপকে মজা লাগছে এটা কি কথা 30 টাকা না 20 টাকা হে আজকাল দাম বাড়ছে না 30 টাকা হ্যাঁ 20 টাকা দিয়া ও কটাই নিয়ে ওই আপনি হ্যাঁ এই কাছে মত হাগার দে এই যা মই পাবজি খেলে দেখি পাবজি খাবা আমি মত আবা তো কি পিকার মত খা মত আবা পাবজি খাবা না Wicked Sunny. Wicked Sunny. যোৱাকালি জন 20 টাকা দিছিল আজি আপোনাক আৰু 30 টাকা লাগা ইয়াৰ দাম বাঢ়ি থাকে না বস্তুৰ কথা একেটা মন থাকে না বস্তু লোৱা যেতিলো নলা যেতিলো থ্যাংক ইউ কবা নালগে আমার গাঁওখনত ছোৱালী এটা আলি এটা বেছিকে পইচা ল'ব খুজিছে সেইকাৰণে এইবাৰ গাঁও পালি আমাৰ গাঁৱৰ এটা চলি লৈ কিবা কিবি ঠিক আছে বাইদেউ মোৰ নাম আৰু ইগতিতা ও আচ্ছা ঠিক আছে মোৰ নাম শেখ আহমেদ ঠিক আছে তোমাক কেতিয়াবা লগ পাম ঠিক আছে এতিয়া তুমি যোৱা মই তাক কি লগ কৰাটো কৰিমেই এতিয়া মই যাওঁ আহিলা আহিলো এতিয়া এটা কাম কৰে তাতে বঢ়িয়া জেগা আছে তাতে বহো আমি Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the sky. ইয়াতেতো আহিলো আমি পঢ়িলো জেগাটো কেনে লাগছে মোক একদম Dripping lights. ওটা কি কয় জেগাটোৰ কথা কয় জেগাটো $7 এখন দলং ক'ৰ পৰা আহিছি আপুনি বা ক'ৰ পৰা আহিছি মই আছো হাজো পাই মোৰ হাজো মেইন মামনা মন চিনি পায় আমাৰ মামনা পূজা সেইটো মোৰ ঘৰৰে কাষত কিলা মদন চদন ভ্যালেন্টাইনের দিনে তুই নাই দিয়া আর যে মরম দেখা হবু তোর ভ্যালেন্টাইন বাপ্পা ও এল কথা কবা নৰু এই তোমাক এটা কথা কচোন কেমান ভাল পানি মোক কেমান ভাল পা মোক তই নাজনু
তই পেটলি মোক কিমান ভাল পালাস না এনে ভৰ মৰাম কিমান ভাল পা কবি নে এই দলংখনত যিমানডাল কামি আছে মইতো কিমান ভাল পাওঁ গম পাইছা ওয়া মায়ো তাই মোক কামিল লগত তুলনা কৰিছে তই মোক আসলে তোৰ চলতি তই মোক কামিল লগত তুলনা কৰলি হা পেটলি তই এটা যিমান কামি আছে ইমানে তো ভাল পাওঁ মই গম পাইছা আৰু বেছি নবকবি তই এটা কি খাই নি তোৰ এটা কি খাই এটা ব্ৰেকআপ কি খাই না ভাল পা খাই ভাল পাওঁ হাই ভাল পা হাইটি মই এনেকুৱা দেখা না কেতিয়াও নাই ধুনীয়া মিছি কি খাই মাৰি দে কি হল ইমান যি ভাষা মাতিছে তোৰ লগত মোৰ এটা বহুত ইম্পৰ্টেণ্ট কথা আছে কি কথা আছে আজি বাৰু তই মোক ফোন মেছেজ নকৰ কি অঁ কে ইমান যে হঠাৎ দেৰি তই কথাটো ফচলক কৰিলে কাৰণটো কি আজি বাৰু মোৰ লগত একো ফোন মেছেজ নকৰ কাৰণটো কি আমি যে কালি যে তাতে কথা পাতিলো তোৰ মনত নাই তই আজি যে হঠাতে ব্ৰেকআপ বুলি ক'লি তাতে সেই ব্ৰিজখনত কি কৈছিলি মই চব পাহৰি গৈছোঁ এতিয়া মোৰ নতুন বয়ফ্ৰেণ্ড আছে আজি বাৰু ব্ৰেকআপ দিলোঁ মলাখান নাচি মই ঘৰত খৰচৰ ভৰিছোঁ বিয়া পাতিম বুলি মই মাক কৈছোঁ তই কি কৈছে কিয় কৈছ তই হা তাৰমানে ইমান দিন অত দিন ভাল পোৱা এই হ'ল তাৰমানে এতিয়া মলাখান নাচোৱা বোলো তই আজি বলো যাওঁ কি অঁ এতিয়া বলো যাওঁ তোৰ লগত মই ডোন্ট টাচ মাই বডি কি এনেকৈ ক'ব পৰা হলি তোৰ প্ৰতি তই মোক আজি চৰ মাৰি গেলি এই ভাল পোৱা ইমান দিন এই আছিল নেকি মই কিঠিৰে মাকো কৈছিলোঁ এই ভাল পোৱা সেই চৰ্টিও মোৰ হ'ল নেকি ভাল পোৱাৰ জৰিয়তে মই আজি চৰ পালোঁ মই তোৰ প্ৰতি জিন্দগী তাতে নকৰোঁ এই ভাল পোৱাটো মই কিন্তু মই প্ৰতি কৰিছোঁ লমে এতিয়া মই যাওঁ আৰু তথাপি লেভেল কমি নাযায় কি হ'ব দে আপি ভাল দেই তোৰ মোৰো ভাল দে আৰু কি হ'ব ঘৰ ভালে আছে দে ভালে তহঁতৰ আমাৰ মাজতে কি হ'ল বয়ফ্ৰেণ্ড এই নাই দে ব্ৰেকআপ হৈছে দে মই ব্ৰেকআপ দিছোঁ কিয় কাৰণে মানে কি জানা মোৰ ঘৰৰ লগত মিলে আৰু সেইকাৰণে এই মাহঁতে মোক এতিয়া ভাল চাই এটা মানে ল'ৰা ছোৱালী লগতে ক'ত গৈছে অঁ আজি মা নাই ৰ মানে ক'ৰবাত গৈছে অঁ মোৰ অকলে আছে মই যাওঁ দে অলপ থাক না তই অকলে অলপ কাম আছে মই কি আছিলো না তোৰ ঘৰতে থাকিব না সেইকাৰণে মই তোৰ প্ৰতিকত ল'ব আছো মই তাতে মোক ফোন মাৰিছিলি কিমান বেমান কৰিছে মই তোক ইমান ভাল পাওঁ এতিয়া মই কেনে জীৱন দিছোঁ জানা না মই পাগল হৈ গৈছোঁ সেইটোৰ কাৰণে তই প্ৰতিকত ল'ব আছো মই মই নাযাওঁ মই চিঞৰি দিলে নহয় মই আছোৱেই কাৰণে তোৰ ঘৰত বেমাৰ এটা পৰা তোৰ ঘৰত কোনো নাই মই ৰাতিও লাগা তই মোক যি দিলি মই পাগল হৈ গৈছোঁ এতিয়া তই মোক তাতে চৰ মাৰিছে তই সো ভিডিওটো আপোনালোকে চালে তো কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সো যদি কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে তেনেহ'লে প্লিজ ক্ষমা কৰি দিব সো আৰু লগতে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় সকলোৱে লগতে বেল আইকনটো যাতে প্ৰেছ কৰি দিয়ে কাৰণ আপোনালোকে আমাক ছাপোৰ্ট কৰিলে আমি আৰু এনেকুৱা ভিডিঅ' আপোনালোকক উপহাৰ দিব পাৰিম সো প্লিজ আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় কাৰণ আমাৰ ছাবস্ক্ৰাইবৰ সংখ্যা আৰু ভিউৱাৰ্ছৰ সংখ্যা বহুত কমি আছে সো প্লিজ আপোনালোকে যাতে এই চেনেলটো এই ভিডিঅ'টোৰ তলত যিটো ৰঙা চিম্বল আছে সেইটোত যাতে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তো জয় আই অসম